নমস্কাৰ বন্ধুসকল, মই চেণ্ট্ৰেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম জিএনএমত খালী হোৱা পদৰ ওপৰত। আৰু যদি আপুনি মোৰ চেনেল প্ৰথমবাৰ আহিছে, প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, কিয়নো মই বনোৱা সমূহ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সঘনাই পায়। আহকচোন দেৰি নকৰে আজিৰ ভিডিঅ'টো চাই লওক। জিএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন SSUHS আছাম 2019 নিশ্চয় বুজি পাইছে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্স টোটেল পোষ্ট উল্লেখ কৰা নাই, কিমান আছে মানে কিমান পোষ্ট হয় এইটো ইণ্টাৰভিউৰ দিনা গম পোৱা যাব। তাৰপিছত SSUHS জিএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন 2019 আৰু ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে হাই ছেকেণ্ডাৰী পাছ, লগতে PCB আৰু ইংলিছত 40% মাৰ্কছ থাকিব লাগিব। হাই ছেকেণ্ডাৰীত মেথামেটিক্স, বায়'টেকনলজি, পলিটিকেল ছায়েন্স, হিষ্টৰী আদি ছাবজেক্টসমূহ থাকিব লাগিব। নেক্সট উল্লেখ কৰিছে বয়সৰ সীমা। বয়সৰ সীমা হ'ব লাগিব 17 পৰা 24 বছৰৰ ভিতৰত, আৰু SC আৰু ST কেণ্ডিডেটসকলে বয়সৰ কিছু ৰেহাই পাব। নেক্সট এপ্লিকেশ্যন ফিজ দিব লাগিব 1000 টকা। ইয়াত নিশ্চয় দেখা পাইছে 1000 টকা। চিলেকশ্যন প্ৰচেছ হ'ব, ৰিটেন এক্সাম হ'ব, তাৰপিছত এক্সাম চেণ্টাৰ হ'ব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা আৰু তেজপুৰত। নিশ্চয় বুজি পাইছে। এপ্লিকেশ্যন মোড কেনেকৈ এপ্লাই কৰে মই খন্তেক পিছতে দেখাই দি আছোঁ, ডাইৰেক্ট গুগলত যাই দেখাই দি আছোঁ। নেক্সট উল্লেখ কৰিছে অনলাইন আৰম্ভ, মানে 10 তাৰিখৰ পৰা আৰম্ভ হৈছে অনলাইন, আৰু শেষ হ'ব 31 ডিচেম্বৰ 2018 পিছবেলা 5টা বজাত। নিশ্চয় দেখা পাইছে ইয়াতে। নেক্সট 20 জানুৱাৰী 2019 এডমিট কাৰ্ড লাভ কৰিব পাৰিব, আৰু 3 ফেব্ৰুৱাৰী 2019 ৰাতিপুৱা 10টাৰ পৰা 1টা বজালৈকে এক্সাম হ'ব। নিশ্চয় দেখা পাইছে ইয়াতে 3 ফেব্ৰুৱাৰী 2019 ৰাতিপুৱা 10টা বজা 1টা বজালৈকে এক্সাম হ'ব। ইয়াৰ যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন মই ডাউনলোড কৰি দেখাই দিছোঁ। বৰ্তমান ডাউনলোড হৈ আছে, ডাউনলোড হোৱাৰ পিছত মই দেখাই দিছোঁ। ডাউনলোড হৈ গ'ল, নিশ্চয় দেখা পাইছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্স, ইয়াত নিশ্চয় দেখা পাইছে ডাউনলোড হৈ গ'ল। আৰু ইয়াত চাই আপুনি সম্পূৰ্ণৰূপে পঢ়ি চাব পাৰে। ইয়াত নিশ্চয় দেখা পাইছে 3 ফেব্ৰুৱাৰী এক্সাম, তাৰপিছত এপ্লিকেশ্যন ফিজ সম্পূৰ্ণৰূপে ইয়াত আছে, আৰু যিটো ইয়াৰ গভৰ্ণমেণ্ট ৱেবছাইট www.ssuhs.in যায় আপুনি সম্পূৰ্ণৰূপে চাব পাৰে আৰু এপ্লাই কৰিব পাৰে। আৰু কেনেকৈ এপ্লাই কৰিব মই দেখাই দিছোঁ। গভৰ্ণমেণ্ট ৱেবছাইটত যায়, এইখন অফিচিয়েল নটিফিকেশ্যন হয়, ইয়াত যায় আপুনি সম্পূৰ্ণৰূপে চাব পাৰে। আৰু এটা হেল্প নম্বৰ দিছে, কিবা জানিব থাকিলে সুধিব পাৰে। ইয়াত নিশ্চয় দেখা পাইছে 9769199421 এই নম্বৰটোত আপুনি কিবা কুৱেশ্যন থাকিলে সুধিব পাৰে। আৰু যিটো ইয়াৰ গভৰ্ণমেণ্ট ৱেবছাইট মই তাত যাই দেখাই দিছোঁ। গুগলত টাইপ কৰিবা SSUHS, ইয়াত এইটো টাইপ কৰাৰ পিছত এনেকৈ আহি যাব। যিটো ফাৰ্ষ্ট আহিছে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত যিখন অফিচিয়েল ৱেবছাইট হয় সেইটো খোল খাব। ইয়াত নিশ্চয় দেখা পাইছে অফিচিয়েল লিংকটো খোল খাই গ'ল। আৰু যিটো ইয়াত আহি আছে ইয়াত নিশ্চয় দেখা পাইছে, ইয়াত ক্লিক কৰিব লাগিব। এই নিশ্চয় দেখা পাইছে এইটোত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব না এপ্লিকেশ্যন ফৰ্ম আহি যাব। তাৰে পিছত আপুনি কিদৰে পইচাটো পে'মেণ্ট কৰে সেইটো আহি যাব। তাৰপিছত সেই সম্পূৰ্ণৰূপে ক্লিয়াৰ হোৱাৰ পিছত লগইনত ফৰ্মখন ক্লিক কৰিব লাগিব, তাৰপিছত এপ্লাই আৰম্ভ। নিশ্চয় বুজি পালে বন্ধুসকল। আৰু যদি কিবা ইয়াৰ উপৰিও জানিব থাকে তেন্তে এই হেল্পলাইন নম্বৰটোত কণ্টেক্ট কৰিব পাৰে। 9769199421 এই হেল্পলাইন নম্বৰটোত আপুনি অল ডিটেইলছ জানিব পাৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিছে লাইক এটা কৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।